গৰমটো কেনেকুৱা পাইছে ৰাইজ? বহুত গৰম নহয়নে? আৰু ইমান গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে মোৰ দৰে, নহয় জানো? আপুনি যিমানেই উপায় অৱলম্বন নকৰক লাগে, আপুনি কিন্তু পানী খাবলৈ একেবাৰে নাপাহৰিব। কিয়নো আমি সকলোৱে জানো যে গৰমত আমাৰ শৰীৰটো ঘামে আৰু ঘামিলেই আমাৰ শৰীৰৰ পৰা পানী ভাগ ওলাই যায়। আৰু পানী ভাগ বেছিকৈ যেতিয়া ওলাই যাব তেতিয়াই আমি ডিহাইড্ৰেশ্যনত ভুগিম, অৰ্থাৎ আমাৰ শৰীৰত পানীৰ অভাৱ হ'ব। আৰু যেতিয়াই আমাৰ শৰীৰত পানীৰ অভাৱ হ'ব তেতিয়াই আমি কেইটামান স্বাস্থ্য সমস্যাত ভুগিব পাৰোঁ, যেনে ধৰক পেচাব জ্বলা পোৰা কৰা, পেচাব হালধীয়া বা ৰঙচুৱা হোৱা, মূৰ ঘূৰণি বা প্ৰচণ্ড মূৰৰ বিষ হোৱা, হাত ভৰি জিনজিনাই যোৱা বা হেৰামুৰি ধৰা, এনেকুৱা ধৰণৰ সমস্যাবিলাকত আমি ভুগিব পাৰোঁ। আৰু এটা কথা, যেতিয়াই আমাৰ খুব বেছি গৰম হয় তেতিয়াই আমি আমাৰ বজাৰত উপলব্ধ যিবোৰ ৰঙীন শীতল পানীয় সেইবিলাকলৈ আমাৰ খুব বেছিকৈ মনত পৰে, নহয়নে? আৰু এইবিলাক আমি সেৱন কৰি শৰীৰটো অকণমান ঠাণ্ডা কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু এটা কথা মন কৰিব যে এই শীতল পানীয়বিলাক প্ৰস্তুত কৰোঁতে বহুত বেছি পৰিমাণে চেনিৰ প্ৰয়োজন হয় আৰু চেনিত বহুত বেছিকৈ কাৰ্বহাইড্ৰেট থাকে, সেইবাবে আমাৰ শৰীৰৰ বাবে বহুত ক্ষতিকাৰক। গতিকে আপোনালোকে যেতিয়াই আপোনাৰ খুব বেছি গৰম উঠিব তেতিয়াই আপোনালোকে আমি যি নৰ্মেল পানী খাওঁ সেই ফিল্টাৰ পানী হওক বা নৰ্মেল যি পানী বটলৰ পানী হওক সেই পানীবিলাকে আপোনালোকে সেৱন কৰিবলৈ ল'ব, তেতিয়াহে আপোনাৰ কাৰণে উপকাৰ আহিব। গতিকে আপোনালোকে সুস্থ থাকক আৰু যিমান পাৰে সিমান গৰমৰ দিনত পানী খাওক। ধন্যবাদ।